গতিকে মই বহুত দিনৰ আগতে লিখিছিলোঁ ৰাইজ, কথা ক'ব নালাগে, গান গোৱা মানুহ মই তেতিয়াই লিখিছিলোঁ। এই ঢুলীয়া বজাই লৈ ঐ বিহুনো ঢোল বজাই ল, দুদিনৰ পিছত আমাৰ বিহু ঢোল ধোঁৱা চাঙত উঠিব, দুদিনৰ পিছত আমাৰ বিহু আই ও চকু পানী টুকিব, বাংলাদেশৰ বঙালীয়ে বিহু মেলা পাতিব। বাচি থাক যদি অসমীয়া আহৈ গা খোলায়া, ঐ আহৈ গা খোলায়া, বাংলাদেশী খেদু গয়া, আহয়া খেদৈ খেদ, আহয়া খেদৈ খেদ। হয় ৰাইজ, মোৰ এইবিলাক গান বহুত দিনৰ আগতে লিখা, কিন্তু মোক দিছপুৰৰ পৰা ফোন কৰিছে, বিভিন্ন জেগাৰ পৰা মোক অজ্ঞাত ফোনৰ পৰা ফোন কৰিছে যে বিপিন চাওডাং আপুনি ৰাইজক উত্তেজিত কৰিব পৰা এই গীতবিলাক আমি মিটিঙত নেগাব, আপোনাৰ বহুত ধুনীয়া গীত আছে, আমি আপোনাক বহুত ভাল পাওঁ, গতিকে আপুনি অকণমান বেলেগ ধৰণৰ গীতবিলাক আপোনাক আমি ভাল পোৱা গানবিলাক গওক, কিন্তু এই প্ৰতিবাদ কৰা গানবিলাক আপুনি নেগাব। আৰে মই সৰুৰে পৰা দেশৰ বাবে গীত লিখোঁ, দেশৰ বাবে গীত গাওঁ, মোৰ আগতে লিখা গীত, এই কাৰ হোৱাৰ পৰা গীত নহয় এইবিলাক, যেতিয়া কাৰ জন্ম লৈছে তেতিয়াৰ পৰা লিখা গীত নহয় এইবিলাক, মই বহুত দিনৰ আগতে লিখা। তেওঁলোকে কৈছে আপোনালোকে গীতবিলাক এনেকুৱা গীতবিলাক গাই গাড়ী জ্বলাই, ঘৰ জ্বলাই, ৰাস্তাত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে, আপোনালোকে এইবিলাক কাম নকৰিব। মইতো এতিয়া লিখা নহয়, মই এই দেশপ্ৰেমমূলক গীতবিলাকে লিখোঁ, মই কি গান গাম ৰাইজৰ আগত আহি, এইবিলাক গীতেতো গাব লাগিব। অসমৰ ৰাইজে সকলোৱে জানে মই দেশপ্ৰেমমূলক গীত গাই মই 3 দিন আগতে জেলতো আছোঁ, কিন্তু এতিয়াও মই ৰাইজৰ কাৰণে ওলাই আহিছোঁ, ৰাইজৰ কাৰণে গীত গাবই লাগিব, কিন্তু মই এতিয়া আৰু ৰাইজৰ কাৰণে জেল খাটিবৰ কাৰণে মই ভয় নকৰোঁ কেতিয়াও, এইবিলাক গীতেই মই সদায় গাম আৰু ৰাইজৰ মাজতে মই সদায় থাকিম। আৰু সেইকাৰণে আৰু তেওঁলোকে কয় আপুনি কি গীত গাইছে, এইবিলাক বাংলাদেশৰ বঙালীয়ে বিহু মেলা পাতিব, আমাৰ অসমত আমি দিম নেকি বাংলাদেশৰ বঙালীক বিহু পাতিবলৈ? আৰে এতিয়া তেওঁলোকে কৈছে যে 5 লাখ বিদেশী আহিব, সেইটো অসমৰ মানুহ বাৰু মূৰ্খ নহয়, কিমান বিদেশী আহিব কাখন প্ৰযোজ্য হ'লে সেই কথাটো অসমৰ ৰাইজে জানে, সেইবিলাক এতিয়া তেনেকুৱা কথা কৈ চৰকাৰে লাভ নাই, সেইবিলাক অসমৰ ৰাইজে ভালদৰে জানে কিমান বিদেশী আহিব, কিমান স্বদেশী থাকিব। গতিকে আমি কেতিয়াও কুণ্ঠাবোধ নকৰোঁ ৰাইজ গীত লিখিবলৈ, আপোনালোক খালি সদায় থাকিব লাগিব। পুনৰবাৰ কৈছোঁ, আহয়াং খেদৈ খেদ ল নাচনি নাচিলৈ, অ হেপাহ পলুৱাই নাচিল, দুদিনৰ পিছত আমাৰ বিহুটি আনেনো কাঢ়ি ল'ব, দুদিনৰ পিছত আমাৰ দেশত ঐ বাংলা শাসন চলিব, বাংলাদেশৰ গেদিহঁতে কঁকাল ঘূৰাই নাচিব, যদিহে পাত বিহু মেলা আহৈ গা খোলায়া, আহৈ গা খোলায়া, দেশৰে মান ৰাখো গয়া, আহয়া খেদৈ খেদ। হয় মই কৈছোঁ 2 দিনমানৰ পিছত আমাৰ অসমীয়া বিহুৱাই চকু পানী টুকিব আৰু বাংলাদেশৰ গেদিসকলে বিহু মেলা পাতিব, সেইটো প্ৰমাণ হৈ গৈছে। এইবাৰ চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰিছে যে এইবাৰ চৰকাৰে বহাগত 200খন বিহু মেলা পাতিব, কিন্তু যিবিলাক শিল্পীয়ে কাৰ বিৰুদ্ধে মাত মাতি আছে সেইসকলক সেই 200খন বিহুতলিত গান গাবলৈ, নাচিবলৈ, ঢোল বজাবলৈ নেমাতে। এটা ডাঙৰ পৰিতাপৰ কথা ৰাইজ। পিছে আমাৰ প্ৰায়ভাগ শিল্পীয়ে আমাৰ কাৰ বিৰুদ্ধে মাত মাতিবলৈ ওলাই আহিছে, প্ৰায়ভাগ শিল্পীয়ে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, তেতিয়াহ'লে 200খন বিহুতলিত কোন যাব নাচিবলৈ, ঢোল বজাবলৈ, গান গাবলৈ? আমাৰ অসমৰ ৰাইজে তেনেকুৱা বিহু পাতিবলৈ দিব নেকি অসমত? তেতিয়াহ'লে পুনৰ কওক, আহয়াং খেদৈ খেদ। হয় তেওঁলোকে 200খন বিহু পাতিব আৰু আমাক তাত গীত গাবলৈ নেমাতে, আগতে হুংকাৰ দিছে তেওঁলোকে। সেইদিনা এজনে কৈছে আমিতো চাই আছোঁ কোনে কি কৰিছে, এইবিলাক কথা আমি চাই আছোঁ নহয় বিপিন চাওডাং, আমি 200খন বিহু পাতিম এইবাৰ, গতিকে এই কাৰ বিৰুদ্ধে যিবিলাকে মাত মাতি আছে সেইসকলক কিন্তু আমি নাচিবলৈ,
গান গাবলৈ ঢোল বজাবলৈ নেমাতিব আমাৰ ভাই ভনীসকলে আমাৰ ধুনীয়া ধুনীয়া নাচনি আমাৰ ভাই ভনীসকলে তাত নাচিব নাপায় তেতিয়াহ'লে কোনে নাচিব তেওঁলোকে পৰিকল্পনা কৰি থৈছে হয় ৰাইজ এইবাৰ বহাগত লাখ লাখ বাংলাদেশী আহিব 5 লাখৰ কথাটো তেওঁলোকে ক'লেই আৰু লাখ লাখ বাংলাদেশী আহিব আৰু বাংলাদেশৰ সেই ধুনীয়া ধুনীয়া গেধিবিলাকৰ লগত আমি বাংলাদেশৰ নাচনীবিলাকক গেধি বুলি কয় ছোৱালীবিলাকক সেই গেধিবিলাকৰ লগত বোলে তেওঁলোকে এবাৰ টিকা ঘূৰাই ঘূৰাই লাহে লাহে নাচি থাকিব